প্ৰথমতে কমলা টেঙাখিনি দেখুৱাই আজিৰ মিনি ব্লগটি আৰম্ভ কৰিছোঁ। ডিচেম্বৰ মাহ, তাতে আকৌ পিকনিকৰ বতৰ। এখেতলো মোৰ হাজবেণ্ডৰ ষ্টুডেণ্ট, কিন্তু মোৰ বাবে মোৰ ভাইটি ভণ্টিৰ নিচিনা বৰ মৰমীয়াল। ছাডেনলি ইনভাইটেশ্যন পাই গ'লোঁ। ৰৈ থাকিব পাৰিমনে আৰু গৈয়ে দেখা পালোঁ মোৰ ফেভৰেট বস্তুটো কমলা টেঙা। ৰ'দত বহি কমলা টেঙা খোৱাৰ আমেজেই সুকীয়া। এইফালে প্লেটৰ নামত যোগাৰ চাওকচোন। পিকনিকত এনেকুৱা যোগাৰে ভাল লাগে। ৰ'দত বহি কথা পাতি পাতি সকলোৱে কমলাৰ জুতি ল'লোঁ। যোগাৰৰ দায়িত্ব গোটেই ছোৱালীখিনিৰ আৰু ৰন্ধা বঢ়াৰ দায়িত্ব আকৌ ল'ৰাখিনিয়ে লৈছিলে। সেইকাৰণে তেওঁলোক খুওৱা তাত ব্যস্ত, দেখিছেনে বাৰু? যিমান হেঁপাহেৰে বনাইছিলে খাবলৈ সিমানেই টেষ্টি হৈছিলে। এখন সম্পূৰ্ণ অসমীয়া থালি, এয়া চাওকচোন। আজি আৰু বেছি দীঘলীয়া নকৰোঁ, কেইখনমান ফটোৰে সৈতে আজিৰ মিনি ব্লগটি সামৰিম। স্মৃতি ৰোমন্থন কৰিবৰ বাবে মন গ'লে মই এইবোৰ ভিডিঅ' চাম। আশা কৰিছোঁ আপোনালোকেও চাই ভাল পাব। বাৰু আজিলৈ সামৰিছোঁ।